তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই প্ৰথমতে ৱাৰ্ণিং এটা দি লওঁ এই ভিডিঅ'টোত অলপমান চিৰিয়াছ কনভাৰচেশ্যন হ'ব আৰু যিবোৰ মানুহে চিৰিয়াছ কনভাৰচেশ্যন ভাল নাপায় তো সেই মানুহে ভিডিঅ'টো ভাল নাপাব পাৰে তো প্ৰথমতে মই কৈ দিলোঁ পিছত নকবি কি বাল ভিডিঅ' বনাইছ পিছত ক'লে লাভ নাই কিন্তু চিৰিয়াছ কথা পতাৰ আগত তেনেকুৱা এটা জেগালৈও গৈ পাব লাগিব ন এইটো বন্ধ ৰুম আৰু সদায় বন্ধ ৰুমতে কথা পাতোঁ তেনেকৈ তো আজি অলপমান ওলাই যাওঁ তো অকণমান মুকলি আকাশৰ তলত কথা পাতিম So, let's go. তাৰপিছত কথা পাতি আছোঁ এটা প্ৰজন্ম যাৰ ফটোবোৰ সুখৰ কিন্তু তাহাঁতি দুখৰ মিলিজনৰ ৰাইমটো তো প্ৰথমবাৰ যেতিয়া মই এই কোটেশ্যনটো পঢ়িছিলোঁ কোটেশ্যনটো পঢ়ি মই ৰৈ গ'লোঁ কাৰণ ইট ইজ ভেৰি ডিপ আৰু মই বিশ্বাস কৰোঁ যে ইট ইজ এবছলিউটলি ট্ৰু কিন্তু কিয় দেটছ দ্য মেইন কুৱেশ্যন আৰু যেতিয়া মই সেই কুৱেশ্যনটো নিজক সুধি চোৱাৰ পাছতো মই গম পালোঁ যে তাৰ ৰিজন কেইবাটাও হ'ব পাৰে ধেৰ ৰিজন আছে তাৰ কিন্তু ওৱান অফ দ্য পাৰ্টিকুলাৰ ৰিজন ইজ ছ'চিয়েল ভেলিডেশ্যন এতিয়া ছ'চিয়েল ভেলিডেশ্যন মানে কি তাৰ এক্সাম্পল এটা দিলে বেছি ভাল হ'ব নিব সৰুতে এটা কাহিনী পঢ়িছিলোঁ আপুনিও পঢ়িছিলে চাগে কাহিনীটোৰ নাম হৈছে এটা ব্ৰাহ্মণ আৰু 3টা ধূৰ্ত যদি কাহিনীটো পঢ়িছিলে তেতিয়াহ'লে ডাইৰেক্ট এই পইণ্টটোত স্কিপ কৰি দিয়ক আৰু যদি নাই পঢ়া তেতিয়াহ'লে মই আছোঁ ন কাহিনীটো কৈছোঁ তো বহুত দিনৰ আগৰ কথা ব্ৰাহ্মণ এটা আছিলে ব্ৰাহ্মণটোৱে মানে কি কৰিলে তাৰ বহুত দিনৰ আশা এটা আছিলে এতিয়া ছাগলী এটা পোহা মানে ছাগলীটো পুহি ধেৰ কিবা কিবি কৰাৰ মন আছিলে তো সি বজাৰৰ পৰা ছাগলী এটা কিনি এনেকৈ মানে কান্ধত লৈ গৈ আছিলে কথাটো তো বামুণটো অহা দেখি মানে তাতে তিনিটা ধূৰ্ত 3টা আছিলে মানে অলপমান টেঙৰ তো তাহাঁতি চাই আছিলে যে এই বামুণটোৰ পৰা যদি ছাগলী ল'ব পাৰোঁ তেতিয়াহ'লে আজি বনাই মানে ফুল পাৰ্টি এটা কৰিব পাৰিম আৰু ৰাতি তো সেইটো কাৰণে তাহাঁতি প্লেন এটা বনালে ইয়াক মূৰ্খ কেনেকৈ বনাব পাৰি তাক মূৰ্খ বনাবলৈ প্লেন এটা বনালে তো বামুণটো যিটো ৰাস্তাইদি গৈ আছিলে তো সেই ৰাস্তাটো গৈ যোৱা ৰাস্তাটোৱে তিনিটা জেগাত বেলেগ জেগাত ৰৈ আছিলে তো প্ৰথম জেগাত যিটো মানে সেই ধূৰ্তটো ৰৈ আছিলে তাক যেতিয়া বামুণটো আহি পালে সেই বামুণটো আহি পোৱাৰ লগে লগে বামুণটোক ক'লে প্ৰথম ধূৰ্তটোৱে কাইদেউ মানে কিবা এটা বুলি কি বুলি ক'লে নাজানো মুঠৰ ক'লে যে মানে আপুনি এই ডিঙিতে মানে ছাগলীটোৰ কথা ক'লে যে আপুনি এই ডিঙিত এই ডাঙৰ এই কুকুৰটো কেলৈ লৈ আনিছে বামুণটোতো মাথাটো বেয়া হ'ল কিহৰ কুকুৰ বলিয়া হ'লা নি সেই বুলি কৈ মানে গুচি গ'লগৈ মানে ছেকেণ্ড নম্বৰটোৱে ক'লে আপুনি যে কুকুৰটো আনিলে যে আপোনাৰতো ধৰ্ম নষ্ট হ'ব কি কৰিছে নাপায় ন কথাটো ধৈত কুকুৰটো কেলৈ আনিলে আপুনি বামুণটো ছেকেণ্ডটোৱে কোৱাৰ লগে লগে বামুণটোৱে ভাবিলে হয় নি আকৌ কথাটো হ'বও পাৰে দেই মই কথাটো মানে বাৰু যিয়ে নহওক বুলি সি গুচি গ'লগৈ ছেকেণ্ড টাইম উল্লা হোৱাৰ পাছত বামুণটো অলপমান খং উঠিলে যদিও একো নক'লে আৰু যাই ভাবিলে কিবা এটা হ'ল বুলি সিহঁতৰ চকুটোকে গ'ল তো আগলৈ গৈছে যেতিয়া 3 নম্বৰটো ধূৰ্ত ওচৰ পালেগৈ 3 নম্বৰ ধূৰ্তটোৱে ক'লে নহয় যে কাইদেউ আপুনি হেৰিটো কেলৈ আনিলে ডিঙিত কুকুৰটো কেলৈ লৈ ফুৰিছে নাপায় নহয় আপোনাৰ ধৰ্ম নষ্ট হ'ব তো 3 নম্বৰটোৱে যেতিয়া ক'লে যে ধৰ্ম নষ্ট হ'ব বুলি তাৰতো মাথাটো গ'ল মানে একদম তাৰ সঁচাকৈ গ'লেই আৰু তো ভাবিলে যে 3টা মানুহে কৈছে যেতিয়া মানুহটো সঁচা কথাই হ'ব তো সি কি কৰিলে ডিঙি ছাগলীটো পেলালে আৰু সি গুচি গ'লগৈ মানে কথাত আৰু এই ধূৰ্ত 3টাই কি কৰিলে ছাগলীটো ল'লে ফুল ৰাতি ফাৰ্টি চলি গ'ল আৰু কথা ইমান দিনৰ পুৰণা ঘটনা কিন্তু আজিৰ যুগতো নহয় একো চেঞ্জ হোৱা নাই আমাৰ আজিৰ যুগতো চব বস্তু একেই আছে এই যিটো বামুণটো সেইবোৰ হৈছোঁ আমি যিটো ছাগলীটো হৈছে আমাৰ হেপিনেছ আৰু এই ধূৰ্তবোৰ হৈছে মানুহৰ ছ'চাইটি তো আমাৰ হেপিনেছটো কি আমাৰ সুখটো কি সেই বস্তুটো আমি ডিচাইড নকৰোঁ কোনে ডিচাইড কৰিব ছ'চাইটিয়ে ডিচাইড কৰিব গম পালে কথাটো সমাজে দিয়া এই ষ্টাম্পটো যে এইটো ভাল এইটো বেয়া এইটো কৰিলে ভাল মানে সেই তেনেকুৱা ধৰণৰ কথাও বুজিছে ন কথা আৰু যেহেতু আমি সোশ্যাল এনিমেল হেতু কাৰণে আমি কনস্ট্যান্টলি ট্রাই কৰি থাকো সোশ্যাল ভ্যালিডেশন পাবলৈ
সেইটো কাৰণে আমাৰ ফেচবুকত হয় য'তে ন ফটোবোৰত আমাৰ লাইফটো কুল বুলি দেখাই ভাল পাওঁ আমাৰ লাইফটো এক্সাইটিং আমাৰ লাইফটো হেপেনিং বুলি দেখুৱাই ভাল পাওঁ বিকজ আমাক সেই ছ'চিয়েল ভেলিডেশ্যনটো লাগে আৰু ছ'চিয়েল ভেলিডেশ্যনটো কেনেকৈ আহে ছ'চিয়েল ভেলিডেশ্যনটো আহে লাইকৰ ৰূপত ছ'চিয়েল ভেলিডেশ্যনটো আহে কমেণ্টছৰ ৰূপত ছ'চিয়েল ভেলিডেশ্যন আহে ভিউজৰ ওপৰত হয়নে কিন্তু প্ৰব্লেমটো তাত নহয় প্ৰব্লেমটো তেতিয়া ষ্টাৰ্ট হয় যেতিয়া আমি আমাৰ হেপিনেছটোক এই ছ'চিয়েল ভেলিডেশ্যনৰ লগত কানেক্ট কৰি দিওঁ আৰু ভাবিবলৈ ষ্টাৰ্ট কৰি দিওঁ যে বে মোৰ ফটোজবোৰত ইমান বেছি লাইকছ অহা নাই বে মোৰ ফটোজবোৰ ইমান বেছি মানে কমেণ্ট নাই অহা বে মই চাগে দেখিবলৈ ভাল নহয় নেকি মোৰ ইমান কম ফলোৱাৰ্ছ আছে মোৰ চাগে একো পাৰ্চনেলিটিয়ে নাই নেকি মানে আমি নিজকে ইনফিৰিয়ৰ হিচাপে ভাবিবলৈ লওঁ বেলেগতকৈ তলৰ হিচাপে ভাবিবলৈ লওঁ তেতিয়া আহে তো ইয়াৰ সলিউশ্যনটো কি আছে মানে সলিউশ্যন মোৰ ওচৰতো তেনেকৈ ধৰণে একো 100% সলিউশ্যন নাই কিন্তু মোৰ ওচৰত এটা থিয়ৰী আছে যিটো থিয়ৰী মই নিজৰ ওপৰত ৱৰ্ক কৰি আছোঁ আৰু যথেষ্ট মই হেল্পো পাইছোঁ থিয়ৰীটোত দুটা ষ্টেপ আছে ফাৰ্ষ্ট ষ্টেপটো হৈছে যে মানুহক ছেটিছফাই কৰিবলৈ কাম কৰিব নালাগে মানে কাম এটা কৰিছা ভিডিঅ' এটা বনাইছা ভিডিঅ'টো মানুহে ভাল পাব বুলি বনাই লাভ নাই মানে কথা ভিডিঅ'টো হৈছে যে ভিডিঅ'টো তুমি নিজে ভাল পাইছা নে নাই মানে ভিডিঅ'টো বনোৱা মই জাষ্ট ভিডিঅ' হিচাপে এক্সাম্পল দিছোঁ নিজৰ ছেটিছফেকশ্যনটো প্ৰথম দৰকাৰ যেতিয়া সেইটো নিজৰ কথাটো কোৱা যায় তেতিয়া আৰু এটা তাৰ লগত কথা আহে কি যে যদি অকল নিজকে ছেটিছফাই কৰি থাকোঁ আৰু যদি মানুহৰ ফিডবেকবোৰ নলওঁ আমি ইম্প্ৰুভ কেনেকৈ কৰিম দেটছ এ গুড পইণ্ট সেইটো কথাৰ কাৰণে তোমাক কিছুমান ফ্ৰেণ্ডছ আৰু ফেমিলি লাগে যিবোৰে তোমাক অনেষ্ট অপিনিয়ন দিয়ে যিবোৰ মানুহৰ অপিনিয়নক তুমি ট্ৰাষ্ট কৰিব পাৰা আৰু লাকিলি মোৰ ফ্ৰেণ্ড চাৰ্কলতো তেনেকুৱা ধৰণৰ বহুতখিনি মানুহ আছে যি মোক অনেষ্ট অপিনিয়ন দিয়ে আৰু যাৰ অপিনিয়নবোৰ মই মানে সঁচাকৈ ল'ব পাৰোঁ যে হয় ই ঠিকেই কৈছে চ' দেটছ ইট সেইকেইটাই নিজকে বহুত ফিল'চফাৰ টাইপ ফিল হৈ গৈছে দেই মানে বহুত জ্ঞান দি দিয়া যেন কৈছে বাকী আজি এই বাগানখনৰ মাজলৈ অহা ৰিজনটো এইটোৱে হৈছে যে নেক্সট যিটো ভিডিঅ' এই বাগানখনৰ লগত ৰিলেটেড আছে তো সেই ভিডিঅ'টো মজা হ'ব লাগে মানে মোৰ এটা বহুত ডাঙৰ পাৰ্চনেল ষ্টৰি যিটো আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম বাকী থেংক ইউ ফৰ ৱাচিং মোৰ নামটো পলাশ প্ৰিয়াংশু দত্ত মোৰ ঘৰ শিৱসাগৰ আৰু ৱেলকাম টু মাই ইউটিউব চেনেল অহা চানডে আকৌ লগ পাই আছোঁ বাই